Punya saya tak punya.
আমি দেখি দেখি লক্ষ্মী দেবী লক্ষ্মী আমি এই বিশ্ব ব্রহ্মাণ্ডর একমাত্র দুর্ভিক্ষ কাল চক্ৰৰ আবৰ্তন বিবৰ্তনৰ ফলত বিশ্ব ব্ৰহ্মাণ্ড আজি উঠিছে নামিছে দেৱী লক্ষ্মী মৰ্ত্যৰ মানৱে পাহৰি গৈছে ভগৱানৰ গুণানুকীৰ্তন ভাই ককাই ইষ্ট কুটুম্ব সকলোৱে ছিঙি দিছে প্ৰীতিৰ বান্ধোন মাত্ৰ হৰিনাম লৈ অন্তৰত অন্য দেৱ দেৱী মূৰ্তি আগত ৰাখি জগতত বিবিচৰৰ মেলিছে পুতলি কিন্তু দেৱী এইবাৰ দেখোন জগতবাসী আমাৰ নাম লৈ কিদৰে মুক্তি পায় সংসাৰ সাগৰৰ পৰা কাৰণ আমি আদি আমি অন্ত আমি পূর্ণ ব্রহ্ম দেবনারায়ণ আমি ওমকার सच्चिदानंद विग्रह जगदी रुद्र गोविंद सर्वकारण
নারায়ণ নারায়ণ দেবা আজ আমার পরম সৌভাগ্য কারণ ত্ৰিজগতৰ প্ৰতি লক্ষ্মী আৰু নাৰায়ণক একেলগে লভিৰ দৰ্শন সেই বিশ্বব্ৰহ্মাণ্ডৰ কৰা সেই পৰম কৰুণাময় জগত জননী উভয় চৰণত এই দিনহীন নাৰদৰ শত সহস্ৰ প্ৰণাম প্ৰভু শত সহস্ৰ প্ৰণাম ভাল আহক আপুনি আপোনাৰ আগমন অতিকৈ প্ৰবৃত্ত হ'ল এই বৈকুণ্ঠপুৰী আনিছে নেকি কিবা এক নতুন সংবাদ মৰ্ত্যৰ পৰা অন্তৰ্যামী তুমি নাৰায়ণ সৃষ্টি স্থিতি প্ৰলয়ৰ তুমি এগৰাকী তথাপিতো চলনাকাৰী নিশ্চয় চলনাত পাৰিব এই কথা মই আগেই জানিব লাগিছিল কিন্তু সেই দয়াময় এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰে তথাপিতো প্ৰভু সুধিছে যেতিয়া কওঁ প্ৰজাপতি দক্ষ মহাৰাজে তেওঁৰে কন্যা অতি সুন্দৰীৰ স্বয়ংবৰ কৰি আহিছে না মোৰ দেৱগন্ধৰ পকিন্দৰ সকলোকে জনাইছে নিমন্ত্ৰণ কিন্তু বাকী মাত্ৰ ভূতনাথ বৃষভবাহ দেৱৰীতি তাৰ বাবে তুমি নকৰিবা চিন্তা প্ৰভু সময়ত ভোলাৰ সময় অঞ্চলে সমৌপস্থিত নিমন্ত্ৰণ আমন্ত্ৰণ নালাগে কিব প্ৰভু সতীৰ মনোবাঞ্ছা শিৱই কৰিব পুৰ নাৰায়ণা এই দয়াময় কি কোনেও মধুৰ বচন দয়াহীন মায়াহীন শ্মশান নিবাসী শিৱ হ'ব তেন্তে গৃহস্থী নিজে হয় দেৱৰীতি প্ৰভু তুমি নিশ্চিন্তে থাকা প্ৰভু লক্ষ্য দক্ষ আহিলেও নোৱাৰি বাধা দিব প্ৰভু খোলানাথ অনন্ত লক্ষ্মী মহিমাময় দীনবন্ধু কি করে তোমার অপূর্ব লীলা প্রভু অন্তঃস্বামী তুমি নারায়ণ সৃষ্টি স্থিতি প্রলয় তুমি গড়াকে হে প্রভু অবশ্যই তোমার মনোবাঞ্ছা হব বারহে মাতৃ এই দেবরেখে মনোবাঞ্ছা পূরণ হল যেতিয়া এইবিলাকে দক্ষৰ আলৰে হয় আগ্ৰহ Santa Karna Mudava Suyana Padmanabha Shri Soha Vishwa Gagan Sadisha Mekhabaina Shubhanga Santo Kamala Yana Jogi Vidhyana Daima Bande Vishnu Hara Bhayana Kerbarupa
প্রভু হিরতুসরণাতে হুননু বাজে নজু নজুনা করি নজু নজুনা सहितं नमामि ॐ नमः शिवाय ॐ नमः शिवाय ॐ नमः शिवाय ॐ नमः शिवाय
শুনা ফেরা নন্দী ভৃঙ্গি ভক্ত প্রাণধন কঠিন হৃদয় মোৰ হৈছে সঞ্চয় দক্ষৰ দুখিতা অবলা সতী ৰূপে গুণে বিভূষিতা হৈও পূজে আমাক দিনে ৰাতিয়ে স্বামী নদীবৰ অন্য হাতে মহা অভিমানী প্ৰজাপতি দক্ষই আয়োজন কৰিছে ভয়ংকৰ নিজ গৃহীতা নিমন্ত্ৰণ কৰিছে তলুক্যৰ ৰাজেন্দ্ৰ মন্দিৰ পিছে সতীয়ে মোকেই প্ৰতিৰূপে পাবলৈ দিনে ৰাতিয়ে কৰে আৰাধনা সেই হেতু পূজাৰ গৰাকী হৈ সতীৰ সন্মুখত মই যথা সময়ত অনুপস্থিত নাহো মানে উলটি নাই কৈলাশৰ সমস্ত ভাৰ দিলো তোমালোকৰ ভাল প্ৰভু নকৰিব চিন্তা একো জীয়াই থাকোঁতে এই চিৰ অনুগত আনন্দৰে অপেক্ষিছোঁ মাতৃৰ কাৰণে যাওক প্ৰভু আপোনাৰ আদেশ নথকিলে কৰিম পালন নন্দী আৰু ভৃঙ্গি প্ৰভু এবে মই যাত্ৰা কৰো দক্ষ কৰিলো ভাল প্ৰভু জগৎ সৃষ্টির অধিকারী পরম তেজস্বী ব্রহ্মা দেবর হন্তময় দক্ষ প্রজাপতি তলুষ্কর
রক্ষ না কিঙ্গর গন্ধর্ব কিন্ন এই মান্য করে মুখ উচ্চমান করে কিন্তু কিন্তু তদুত্তর এই যথাধরি নিরাশন করে জ্ঞান করে এই দক্ষ প্রজাপতি করে তৎসজ্ঞান সেনাপতি মহারাজ কোন গুণে শ্রেষ্ঠ হি এই দক্ষ রাগ সেদিনা বুঝিব দক্ষর শক্তির কথা সেইদিনা জানিব এই দক্ষ রাগর পরাক্রম মোর বহু শত্রু বাহু লড়িছে হলে তুলবাই যেন মুখ গাই কানে কানে সাবধান সাবধান হেরো দক্ষ প্রজাপতি আরো বেশি দিন করে ধরার দুঃখ আরো বেশি দিন করে ধরার বৈক্ষ আরো বেশি দিন করে ধরার বৈক্ষ মিশা 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 ধৈর্য ধরো মহারাজ ধৈর্য ধরো ঠিকই কইছ মই অধৈর্য হোৱা অনুচিত যিহেতু ব্ৰহ্মদেৱৰ সন্তান মই দক্ষ প্ৰজাপতি বাৰু কোৱাচোন সেনাপতি ৰাজ্যৰ সংবাদ কি অশ্বিনী কুশলে মোৰ দক্ষৰ প্ৰজাগণ কৰে নেকি কোনোবাই বিদ্ৰোহৰ আচৰণ মহারাজ বর্তমান সকলো প্ৰজাৰেই মংগল সকলো প্ৰজাই সুখ শান্তিৰে কৰিছে এতিয়ালৈকে কোনোৱে কৰা নাই আমাৰ বিদ্ৰোহ আচৰণ আৰু কৰে যদি কোনোবাই শত্ৰু আচৰণ চিৰ কৰি তাৰ কৰে ভৰ দ্বিখণ্ডিত কৰিমেই ভূমিৰ মধ্যত উত্তম উত্তম সেনাপতি শুনি মই সন্তুষ্ট ভিলো তোমাৰ বালি চাবা যাতে ৰাজকাৰ্য সুচাৰুৰূপে পৰিণত হয় তাৰ বাবে তুমি চোকা দৃষ্টি ৰাখিবা শুনা সেনাপতি মোৰ অতি মৰমৰ কন্যা প্ৰসূতি আলসৰ লাৰু সতী স্বয়ম্ভময়ী কৰিছো আয়োজন সেয়েহে পৃথিৱীৰ ৰজা মহাৰাজাক মই কৰিছো নিমন্ত্ৰণ অতি উলহ আৰু মাহে সেই স্বয়ম্ভ হ'ব আয়োজন কিবা পৰম মোৰ কাৰ্য কৰাগৈ ভাল মহাৰাজ আৰু শুনা সেনাপতি ই যে কৰ্তব্য আমাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ আৰু অতি আনন্দদায়ক অতি আনন্দদায়ক বলা সেনাপতি
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
পূজনীয় পিতৃ আৰু যত মানে নিপতি তথ্যই জনাইছিল সেই নিপতি আজি মোৰ অতি দুৰ্গতি ভাগ্য মোৰ অতি মৰমৰ কন্যা কথুকি আলোকপুৰ ক্ষতি স্বয়ম্ভ কৰিবাইজন আপোনাৰ সভাত উপবিষ্ট কৰাইছেহি স্বয়ং ক্ষতিয়ে তাই নিজৰ দুৰ্যোধনৰ ফলত পৰমান্য কৰিব গতিকে আপোনাৰ দেৱাদেৱ মহাদেৱ বেতৰ দেৱতা সেই মা শংকৰ নাই স্থান তাৰ এই সভ্য সমাজ তাৰ স্থান কেৱল সেই প্ৰেত সমাজ অতিকৈ ক্ষীণ কৰোঁ মই সেই শংকৰ সেইবাবে মই নিজ ইচ্ছাকৃতভাৱে আমন্ত্ৰণ জনাই স্বয়ম্বৰ স্থানত শান্ত হোৱা প্ৰজাপতি তেনেদৰে কটু বাক্য উচ্চাৰণ কৰি বড়ো কষ্ট নিদিবা বা কলুষিত নকৰিবা তুমি এই দেৱতা সমাজত দেৱতাৰ চিৰ পূজ্য দেৱ ত্ৰিপুৰাৰে যদি স্থান নাই এই সমাজত তেন্তে কিবা প্ৰয়োজন আছে দেৱতা সমাজত সৃষ্টিকৰ ব্ৰহ্মদেৱ দিকে এনেহেন দেৱ সমাজত কি নয়ন উপেক্ষিত বিনা কাৰণত দেৱতা মণ্ডলী পৰৰ অতিথি হৈ কোনে তাক কৰে নিমন্ত্ৰণ সেই কথা তোমালোকৰ নহয় আলোচ্য বিষয় বেতৰ দেৱতা সেই উদ্ভট ধ্বংস হ'ব পাৰে তোমালোকৰ উপাস্য দেৱতা সেই বুলি জানি শুনি এই তথ্য প্ৰজাপতিয়ে নিজ ধৰ্ম নিদিয়ে বিসৰ্জন প্ৰজাপতি
দক্ষ শান্ত হওয়াতে বলাবন নয় দুই সাথে তর্ক করি কাল ছয় নাগে মন্দ দক্ষ যুৱা কন্যাক লৈ তুমি স্বয়ম্বৰ সভালৈ শুভ লগ্ন যাই পাৰ আৰু সেটা নহওক আপোনাৰ ৰাজ্য হিন্দত কৰি কন্যা ৰত্নক লৈ আহোঁ মই ব্যৱস্থাটো আপনার সমস্ত পরিণাম করিবার ভাবে আমি অধীর আগ্রহেরে মই কিন্তু নকলেও পাৰিছো কাৰণ আমি অপেক্ষা কৰিছে দেৱগণ ভয় নাই বাস দেৱতাৰ অভিৰুচিৰ মতেই অপূৰ্ব সাজেৰে আহি পাব তিনয়ন ঠিক আমি বিধাতা রাখি
পিতা পিতা সতী সতী কৰিব পাৰিছো না পিতা উপস্থিত হ'ব নাই মই পিতা অপাইছো দেৱতা কি কৰি সতী পিতা কি কৰি বিশ্বৰ এই মিলিত শক্তিৰ মাজত নাই তোৰ উপাস্য দেৱতা নাই পিতা তেন্তে তেন্তে কয় পিতা কোন তোৰ উপাস্য দেৱতা কি নাম কি ধান ক'ত থাকে নিজেই মই পাঠ্য ঐক্য হাতত লৈ আদৰি আনি ভয়ংকৰ তই নকৰিব পিতা সতী মোৰ অপাইছো দেৱতা তোমাৰ উপাস্য দেৱতা যিজনে ৰাখিল চৰণ আজি পদ্মই কৰি আহিছো ধ্যান দেৱ পিতা দেৱৰ দেৱৰ পানী পিতা কোৱা কেনি আছে দেৱ তুমি মোক তিয়ালে খুৱাই পিতা তুমি মোক তিয়ালে খুৱাই পিতা কেনি আছে দেৱ তুমি মোক পিতা তিয়ালে খুৱাই পিতা পিতা কি কলি সতী পিতা তই সেই শংকৰ নাম কৰিছ উচ্চাৰণ দেৱৰ পাইছো পিতা তই সেই মহাদেৱৰ নাম কৰিছ উচ্চাৰণ আৰু তেওঁক তই তোৰ এই বৰমাল্য কৰি প্ৰদান পিতা দেৱৰ প্ৰাণৰ দেৱতা আদৰি তৰয়া মোৰ কি বুজিবি জগতৰ আহ্বান কথা জানো বাৰু তই সি মহাদেৱৰ কথা দেৱৰ পাইছো দেৱতা পিতা শুন শুন সতী পিতা জতা ধৰি ভাঙা শংক গাত ভস্ম ধূলা হল বিপদ কৰি নীলকণ্ঠৰ নামে বিভৎস দেখিলেই দেখিলেই গাৰ নোম তোৰ উঠিব কিয় পিতা ৰজাৰ নন্দিনী তই নহয় যোগ্য তোৰ সেই ভাঙা শংক পিতা অকল সিমানে নহয় এই পবিত্ৰ ক্ষণত মোৰ এই পবিত্ৰ সমাজত এই শ্মশান নিবাসী শংকৰ নাম উচ্চাৰণ কৰি অপবিত্ৰ নকৰি তই মোৰ এই স্বয়ম্বৰ স্থলী শক্তি মোৰ এই উচ্চহিত নকৰিবি অমানতা পিতা নকৰিবা কিয় দিবা তুমি ভাবিছা কেৱল অটৰ দেৱতা বুলি নহয় কেৱল দেৱ পিতা অটৰ দেৱতা দেৱ সকলোৰে পিতা পূজনীয় দেৱৰ প্ৰাণৰ দেৱতা পিতা মনে মনে থাক অত পরে
তই কথা মই সহ্য কৰি আছো আৰু মই সহ্য নকৰি কোন আছ মোৰ কষ্ট নাই মোৰ কোনো নিষ্ঠহিতা সেইবাবে ছিন্ন কৰি মৰাৰ বন্ধন ছিন্ন কৰি মমতাৰ বোল আজি আজি মই এই পিঠাশ্ৰী অনর্থক হব হব পারে তোমার মহাকার্য ধর্ম তুমি ভয়ঙ্কর করি আয়োজন নোৱাৰিব বাধা দিব তুমি অন্যৰ সতীয় মনৰ ইচ্ছা কৰিছো মন প্ৰাণ সপি দিছে শিৱৰ শৰণ Hey!
আজি যাবে আজি সন্তে হল মোৰ শ্মশান নিৰ্বাচী ভিক্ষাৰীখন কৰে আজি সন্তে গৃহ ধৰ্ম কৰিব পাৰে দেৱগণ এবে আমি মাগিছো বৰ আপত্তি এতিয়া আমি যাত্ৰা কৰো কৈলাশপুৰ ভগবান মহাদেৱ কৰিছে দেৱতা মহাদেৱক ভক্তিভাৱে জয় কৰি বৰমান্য কৰিলে প্ৰভাৱ এতিয়া আমি বিদায় লাগিছো প্ৰজাপতি কথা কৈ যাওঁ এই কথা আমি মনো কষ্ট নিদি বান্ধি যাওঁ শংকৰ হ'ল জোঁৱাই তোমাৰ প্ৰজাপতি শংকৰে জোঁৱাই পেলাই তুমি মহাভাগ্যৱান
Hey,